বহুত দিন হ'ল লং ভিডিঅ' মই দিব পৰাই নাই, দিম বুলি ভাবোঁ, মানে ৰৈ যায় ভিডিঅ' বনাম বুলি ভাবি এনেকৈ ৰৈ যাইছে। ভাবিলোঁ আজি এটা লং ভ্লগ বনাই দিওঁ আৰু আপোনালোককো দেখুৱাই দিওঁ। নতুনকৈ মুছলপুৰত এখন মৌজি পাৰ্ক হৈছে, তো যিসকলে গম পোৱা নাই আপোনালোকে এই ভিডিঅ'ৰ যোগেদি আপোনালোকে আহিব পাৰিব। বহুত ধুনীয়া হয়, আপোনালোককো দেখুৱাই গৈ থাকিম। মুছলপুৰ আহি পালোঁ, আহি পাই আমাৰ মাহঁতৰ ঘৰৰ পৰা ওচৰতে হয়, বেছি দূৰ নহয়। সেইকাৰণে বাবু মানে অশান্তি কৰিছে, গৰম বন্ধ যিহেতু এতিয়া, সি মানে পাৰ্কত যায়। সেইকাৰণে দেউতাক অহাৰ লগে লগে আমি পাৰ্কত দৌৰি আহিলোঁ। এইফালে দেখিছেনে, এইখন চিভিল হস্পিটেল মুছলপুৰত। তাৰে পৰা অলপমান আপোনালোকে আগুৱাই আহি দেখা পাব এখন গেট। এইখন গেটেদি আপোনালোকে এতিয়া লেফ্ট ছাইডে সোমাই যাব লাগিব। মই ভালকৈ নামটো চোৱা নহ'ল বাৰু। আপোনালোকে তাৰে পৰা অলপমান ভিতৰলৈ সোমাই আহি আপোনালোকে দেখা পাইছেনে, এইখন মৌজি পাৰ্ক আপোনালোকে দূৰৰ পৰা চাই লওকচোন। আৰু এয়া আমি এতিয়া আহি পালোঁ পাৰ্কৰ গেট। ইয়াতে এতিয়া টিকেট লৈ লওঁ, টিকেট 100কৈ লৈ আছে আৰু 6 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীৰ মানে টিকেট লোৱা হ'ব, তাৰে তলৰ টিকেট নালাগে। তো আমাৰ দুটাৰ এণ্ট্ৰি পাছ লৈ ল'লোঁ, লৈ এতিয়া ভিতৰলৈ যাওঁ। আপোনালোকক দেখুৱাব ব'লক, মৌজি পাৰ্কত অলপমান আপোনালোক দেখুৱাই দিওঁ। এয়া ভিতৰলৈ সোমাই আপোনালোকে দেখিছেনে, ইমান ধুনীয়া পৰিৱেশ নহয়, পথাৰৰ মাজত নহয়, আপোনালোকে ইমান ধুনীয়া, আপোনালোকে ভাল পাব নহয়, আহক সকলোৱে। আৰু বহুত ধুনীয়া ঠাণ্ডা জেগা হয়। ইফালে গাড়ী দেখিছিলে, গাড়ী দেখাৰ লগে লগে ইফালে বাবুৰ হাহাকাৰ লাগছে এতিয়া গাড়ীত উঠা। তো ল'ৰা ছোৱালী জানে এইবিলাকতে মানে সিহঁতৰ দুৰ্বলতা। তো আমি সোমাই আহিলোঁ, তাক কিবাকৈ মনাই আছোঁ মই। ব'লক আপোনালোকক ভিডিঅ' দেখ। আমি টিকেট কাটি ইফালে ভিতৰে এণ্ট্ৰি কৰি ল'লোঁ। আৰু ইফালে আমাৰ বাবুই দেখছে, এইফালে গাড়ী দেখছি, গাড়ীত উঠা হাহাকাৰ লাগি আছে। তাৰপিছতে চাওকচোন কি ধুনীয়া বতৰ, ধুনীয়া বতৰ, কি ধুনীয়া ঠাণ্ডা বতৰ, গধূলি সময়। আৰু ধুনীয়া বতৰত কি ধুনীয়া হাৱা, একদম আহিও মনটো ঠাণ্ডা পৰি গৈছে একদম। ঘৰত সোমাই থকাতকৈ আপোনালোকে যদি ওচৰত আছে আপোনালোকে আহিব পাৰিব, ওচৰে পাঁজৰে আছে আপোনালোকে নিশ্চয় আহক। ইমান ধুনীয়া মানে ঠাণ্ডা জেগা, ল'ৰা ছোৱালীৰ কাৰণে বঢ়িয়া বেষ্ট জেগা। পাৰ্ক বুলিছে আৰু হয়নে নহয়, তথাপি ধুনীয়া আৰু বতৰত ফুৰিব অহা মানে জেগা আৰু। ঘৰত সোমাই থকাতকৈ গৰমত ফেনৰ হাৱা খাই মুকলি হাৱা খাৱা হওক, যিহেতু পথাৰৰ মাজত ধুনীয়া হাৱা। বাবু আৰু মই জুলনাত উঠি ল'লোঁ একদম, সি জুলনাত উঠে হাহাকাৰ তাৰ। ল'ৰা ছোৱালীবিলাক ইমান ফূৰ্তি কৰে নহয়, এইবিলাক জেগা ইমান খোলা জেগা পাই মানে ভাল পায় আৰু ঘৰৰ ভিতৰত সোমাই থকাতকৈ এনেকৈ মুকলি হাৱা খাবাই বহুত ভাল পায়। তো আহি গ'লোঁ, এইফালে দেখিছেনে আপোনালোকক ভিউটো দেখাই দিছোঁ, একবাৰ চাওকচোন কি ধুনীয়া পৰিৱেশ। আপোনালোকে আহক একবাৰ, ইমান ধুনীয়া বতাহ দি আছে নহয়, আপোনালোকক কি ক'ম, আহিব মনে নাযায়। তথাপি আমি বহুত টাইম সময় আছোঁ, আপোনালোকক দেখুৱাই গৈ থাকিম। এতিয়া এই দলংখনেৰে ভিতৰলৈ যাব লাগিব। এইফালে দেখিছেনে আপোনালোকে, এয়া মাজত পানীৰ মাজত দি আহিছে, ইমান ধুনীয়া মানে। ল'ৰা ছোৱালী নিব নোৱাৰি বাৰু, ল'ৰা ছোৱালী এলাও নাই, তথাপি আপোনালোকে ডাঙৰবিলাকে যাব পাৰিব। আৰু ইয়াতে এখন দেখিছেনে য়েল্লো ৰেষ্টুৰেণ্ট, আপোনালোকক দেখাই দিছোঁ, মানে ধুনীয়া আৰু এইখন। আপোনালোকে ইয়াত দেখিছেনে, মই এটা অলপ ভাবিলোঁ ভিডিঅ' অলপ কৰি লওঁ, আপোনালোককো দেখুৱাম। ইয়াতে খোৱা লোৱা কৰিব পাৰিব। আমি ভিতৰলৈ যোৱা নাই বাৰু, যিহেতু সেইখন ৰেষ্টুৰেণ্ট, তাতে খোৱা নাই, এইকাৰণে ভিতৰলৈ যোৱা নাই। তাৰপিছত আহিলোঁ আমি এইফালে, বাবু এতিয়া জুলনাত উঠা ৰেডি, মানে শান্তি হোৱা নাই, জুলনাতহে উঠে। এইফালে বাপেক পুতেক উঠি লৈছে মানে ডাঙৰৰ কাৰণেও মানে এলাও আছে আৰু ইয়াতে এলাও, মানে সৰু ল'ৰা ছোৱালীৰ বাবে বুলি লিখা নাছিলে, সেইকাৰণে ডাঙৰে উঠি লৈছে। আৰু এতিয়া ময়ো উঠি লৈছোঁ তাৰ লগতে বাবুক উঠাৰ কাৰণে। সি একদম অকলে উঠিব ভয় কৰে, তাৰ লগত ময়ো উঠি ল'লোঁ। আৰু এইফালে দেখিছেনে এতিয়া বাপেকো উঠি গৈছে একদম পাই। আৰু এইটো ধুনীয়া মানে বস্তু আছে আৰু আপোনালোকে আহিব পাৰিব, যিসকলে ওচৰত আছে ধুনীয়াকৈ আহিব পাৰিব। গুৱাহাটীততো সকলোৱে যাবলৈ সুবিধা নাপায় দিয়কচোন, সেইকাৰণে পাৰ্কত মানে বেষ্ট জেগা, ধুনীয়া আৰু। এইফালে আহি ল'লোঁ, এইফালে দেখিছেনে আপোনালোকে, এইখন অলপ চিৰিয়াখানা, জন্তু আছে আৰু আপোনাৰ পাহাৰৰ নিচিনা দেখিছেনে, ধুনীয়া। আপোনালোকে এতিয়া ভিতৰলৈ সোমাই যাওঁ, আপোনালোকক দেখুৱাইছোঁ ৰ'ব। আৰু ভিডিঅ'টো মই অলপমান এনেকৈ কৰিছোঁ, ভালকৈ ভিডিঅ' কৰা হোৱা নাই, তো আপোনালোকক অলপ ভালকৈ দেখুৱাইছোঁ। দেখিছেনে আপুনি, দূৰৰ পৰা আপোনালোকক গোটেই দেখাই দিছোঁ। চাওক কিমান দীঘল এৰিয়া, আপোনালোকে সোমাই মানে ভৰি বিষ উঠি যাব। সিফালে মই নগ'লোৱেই, অলপ যাব লগা আছিল, একেই বাৰু, তথাপি আপোনালোকক দেখালোঁ। আৰু এতিয়া গধূলি হৈ গ'ল, আমি এতিয়া ঘৰলৈ যাওঁ। আজিলৈ ভিডিঅ'টো ইমান আছিলে, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, বাই।